নমস্কাৰ, মই মুনীন নবিছে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ৰাজ্যখনত ইতিমধ্যে নিৰ্বাচনী বতাহ বলিছে। ঠাই বিশেষে নিৰ্বাচনী ধুমুহা আহিছে। মাজে মাজে বিজুলী ঢেৰেকনিৰো শব্দ শুনিবলৈ পোৱা গৈছে। কেনুৱে কৈছে এই ধুমুহাই বানৰ সৃষ্টি কৰিব। কোন ক'ত উটি বাঢ়ি যাব তাৰ ঠিকনা নোহোৱা হ'ব। আন এচামে কৈছে বহাগত বৰদলৈ চিলা অহাৰ দৰে নিৰ্বাচনৰ আগতো এজাক ধুমুহা আহেই। ঠাই বিশেষে শিলাবৃষ্টিও হয়। ভয় খাবলগীয়া একো নাই। কেইটামান ঘণ্টা যোৱাৰ পিছত আকৌ সকলো ঠিক ঠাক হৈ পৰে। বৰঞ্চ বৰষুণৰ পানীয়ে গছ-গছনি ঘৰ দুৱাৰ ধুই পৰিষ্কাৰ কৰে। মানুহৰ মনবোৰো ফৰকাল হৈ পৰে। যিয়েই নহওক, মানুহৰ মন ফৰকাল হওক বা নহওক, 2026 চনত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনী যুঁজ হ'ব আৰু পৰম্পৰা অনুযায়ী নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা দলবোৰে এটাই আনটোক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাব। এইদৰে এজনে আনজনক হেয় প্ৰতিপন্ন কৰিবলৈ কিছুমান বিষয় বাছি ল'ব। বৰ্তমানলৈ এইবাৰ আমাৰ ৰাজ্যখনৰ নিৰ্বাচনী যুঁজত ভূমি বা ভূমি উচ্ছেদৰ বিষয়টোৱে এক গুৰুত্ব স্থান লাভ কৰিব বুলি ধাৰণা কৰিব পাৰি। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলবোৰৰ লগতে সংবাদ মাধ্যমবোৰেও এই বিষয়টোত যথেষ্ট গুৰুত্ব সহকাৰে লোৱা আমি দেখিবলৈ পাইছোঁ। শাসনাধিষ্ঠ দলটো দুৰ্নীতিত নিমজ্জিত হোৱাত বুলি প্ৰচাৰ চলোৱাটো বিৰোধীবোৰৰ এক নিৰ্বাচনৰ পৰম্পৰাৰ নিচিনাই হৈ পৰিছে। ভাৰতৰ ভোটযুদ্ধবোৰৰ ই এটা অতি পুৰণি আহিলা। নতুনকৈ সংযোজন হোৱা আহিলাবোৰৰ নাম হৈছে হিতাধিকাৰী। যুদ্ধৰ সময়ত মূল অস্ত্ৰৰ লগত এইবোৰ আহিলাও ব্যৱহাৰ হোৱাটো প্ৰায় নিশ্চিত। সাধাৰণতে আজিৰ দিনত এনে ভোটযুদ্ধৰ এটা যোগাত্মক দিশ বিচাৰি পাবলৈ বৰ টান। কিন্তু এইবাৰ অসমৰ আগন্তুক নিৰ্বাচনৰ কুচকাৱাজ দেখি এটা কথা ভাল লাগিছে যে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কোনেও জাতিৰ বাবে, দেশৰ বাবে জীৱন আহুতি দিয়া বীৰ শ্বহীদসকলৰ ত্যাগৰ কাহিনীক আহিলা হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা নাই। এইটো কিন্তু আমাৰ বাবে অতি সৌভাগ্যৰ কথা। আমি তেওঁলোকৰ বাবে একো নকৰাকৈয়ে তেওঁলোকৰ ত্যাগক শ্ৰদ্ধা জনাব পাৰিছোঁ। এই নিৰ্বাচনৰ সময়ত অসমীয়া মানুহলৈ আৰু এটা যোগাত্মক পৰিৱেশ গঢ়াৰ সুবিধা আহিছে। অসমৰ অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে চলা ছবছৰীয়া আন্দোলনৰ সময়ছোৱাত ছাত্ৰ সন্থা তথা আন্দোলনৰ আন সহযোগীসকলে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ভাৰতীয় জনপ্ৰতিনিধি আইনখন সংকটত পৰিছে বুলি প্ৰচাৰ কৰিবলগীয়া হৈছিল। ভোটাৰ তালিকাৰ পৰা অবৈধ নাগৰিকৰ নাম কৰ্তনৰ দাবীৰ পৰাই আৰম্ভ হৈছিল অসমৰ ঐতিহাসিক ছবছৰীয়া আন্দোলন। আজি সেই দাবী অসমৰ বাহিৰতো উচ্চাৰিত হৈছে। অধিক তীব্ৰতাৰ ৰূপ লোৱাৰ সম্ভাৱনাও আছে। অসমত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত আজিও অটল হৈ থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মুখত এক সুযোগ আহি পৰিছে। বিভিন্ন ৰাজ্যৰ ভোটাৰ তালিকাবোৰৰ অসংসদীয় ৰূপৰ বিৰুদ্ধে সৰ্বভাৰতীয় স্তৰত এক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ সুযোগ আহি পৰিছে। ধন্যবাদ আজিলৈ।